নমস্কাৰ, মই মেঘালী গগৈ। আপোনালোক সকলোকে মোৰ ইউটিউব চেনেলৰ অন্য এটি ব্লগলৈ স্বাগতম জনাইছোঁ। আপোনালোকৰ ভালনে? মোৰ পিছে ইমান ভাল নহয় দেই। জ্বৰ, চৰ্দি, কাহ চব হৈ আছে। এতিয়া ভাল পাইছোঁ লাহে লাহে। আজি এটা বেলেগ ৰূপত মেখেলা চাদৰত। আজি আমাৰ 900 আৰু বছৰেকীয়া সকাম আছে দদৌৰা এটা। এইফালে যা যোগাৰ চলিছে আৰু অলপ খোৱা ঠায়ে ধৰক। এইফালে ভাইটিয়ে ভকতক আদৰিছে। আপোনালোকৰ ফালে খালেই নি? কমেণ্টত জনাব দেই। আমাৰ পিছে আজি খাম। ভিডিঅ'টোত যে কৈছিলোঁ এইভাগ কি বুলি সাজ থৈছিলোঁ, আজিলৈয়ে থৈছিলোঁ বছৰেকীয়ালৈ বুলি। এয়া আপাই আকৌ নিয়ম নীতিত ব্যস্ত হৈ আছে। এইফালে বা খুৰীহঁতে শাক কুটি আছে, এইফালে নিচা বহি আছে। এয়া খুৰী আৰু আপাই নিয়ম কৰাত ব্যস্ত। এয়া আমাৰ প্ৰাৰ্থনা কৰা ঠাই। দদৌৰা এটা ভকতি সমূহ আছিল। এই সাধু সকাম কৰা হয়। আপোনালোকৰ ফালে কৰেনে? জনাবচোন। এইফালে আপাই কৈ আছে মোক দাদাহঁতক বিয়া পাতিব কবি, সময় হ'ল বিয়া পাতিব। মই কৈছোঁ নাই হোৱা এতিয়া, ৰ'ব ঘৰটো বনাইছেহে, ওলাই লওক। ইফালে ভাইটি দাই খুৰীয়ে কুকুৰা চফা কৰাত লাগি গৈছে। আমাৰ আকৌ কুকুৰা ভিতৰতে চফা কৰে, ভিতৰতে গোটেই চব ভিতৰতে কৰে, বাহিৰত কৰিব নাপায় বোলে। এইফালে আপাই মোক উদ্ধান কেনেকৈ পাতে তাক শিকাই আছিল। মই নাজানিছিলোঁ, এতিয়া জানিলোঁ। এই আপা নিচাহঁতে নিয়ম কৰিবলৈ লৈছে। কৰো নমস্কাৰ কৰো সাধু সেৱা কৈছে ৰাম। ইফালে গৃহস্থ সেৱা কৰিব হ'ল। দাদালৈ বুলি ফোনটো লগাই লওঁ, প্ৰতিবাৰে ফোন লগাই লওঁ। কামৰ সূত্ৰে দাদা বাহিৰত থাকে, সেৱাভাগ তাৰ পৰাই লয়। সি তেনেকৈ সন্তোষ পায়। আজি ঘৰত সকাম বুলি ডিউটিও নগ'ল। ইফালে সাজৰ থাল এটা দিছে, খাই লৈছোঁ। সাজখিনি চবকে সুধিছোঁ কেনেকুৱা হৈছে, ভাল হৈছে বুলি কৈছে বাৰু। ইফালে সৰু দাদা ডাঙৰ দাদালৈ ভিডিঅ' কল কৰি আছে, দেখাই আছে তাক। ইফালে ভাইটি আৰু আপা, এইফালে ভাগিলেগৈ সকাম। এইফালে নিচাই মাহঁতক কিবা কিবি কৈ আছিলে। ঘৰৰ সকলোবোৰ কাম ময়ে কৰিব লাগে, যিহেতু মাৰ দেহাটো বৰ ভাল নহয়। আপোনালোকে আশীৰ্বাদ কৰিব, মাৰ দেহাটো যেন ভালে কুশলে থাকে। এইফালে নিচা আপাকো ভালে কুশলে থাকিবলৈ আশীৰ্বাদ কৰিব আপোনালোকে। সকলোবোৰ নিয়ম দেখাব নোৱাৰিলোঁ, কাৰণ চবফালে কৰিব লাগে ন মই, সেয়ে যি অকণ পাৰিলোঁ তাকে দেখালোঁ। আজিলৈ ইমানেই। আপোনালোকে মোৰ ইউটিউব চেনেলটো লাইক, কমেণ্ট, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব। বাই বাই।